এয়া ঘৰৰ পৰা আৰম্ভ কৰা নাই ভিডিঅ'টো একদম পুৰা ৰাস্তাটো দেখা এই পথাৰত পুৰা পানী হৈ গৈছে এতিয়া আমি আজি বৰষুণ দি আছিলে মাছ ধৰিব যাওঁ বলক এই কোনোবা জানো স্কুটি লৈ মাছ ধৰিব যায় চালা গৈছোঁ আৰু আইঐ বোকা বোকা আৰু মামা আগত গৈ আছে মানে মই গৈছোঁ এয়া গৈ আছোঁ পুৰা অফ ৰাইডিং পাই গ'লোঁ সেই মোমাইক লগ যাব না স্কুটি যাব যাব जाएगा लेके ले जाएगा ऑफ रोडिंग चलो ओ पूरा बुका एडखत हुमिया লৈ যাব লাগিব এতিয়া bro আজি দেখুৱাব লৈ আহিছোঁ আপোনালোকক এটা সুন্দৰ পৰিৱেশ চক মাছ ধৰিব আহিছোঁ মানে স্কুটি একদম পুৰা পথাৰখন একদম সুমিয়াই দিলোঁ ইয়াতে ফুল ষ্টেণ্ড কৰি লওঁ নহ'লে পুৰা দিগদাৰ আছে কৰি ল'লোঁ পুৰা চকা গ্ৰিপ আছে তো পুৰা ধুনীয়াকৈ যায়গৈ নহ'লে এডোখৰ পুৰা বোকা আছে চক পুৰা বোকা হয় আগতে এইডাল ওলাইছে ন ডাঙৰ সৰু কেঁচু এই হওক ইয়াৰ কেঁচু এইডাল মাছে খাই বহুত ভাল পাব সেইডাল সেইয়া সেইডাল সোমাই গৈ আছে চালা ওলালে এইকেইটা ক'ত থবি এতিয়া হোৱাই থাকিলে কেঁচু থৈ টেমাটোত ভৰাই ল'ম এতিয়া চালিয়াকে ওলাইছে এডাল সৰু এডাল কি কেঁচু বুলি কয় এডাল বুন্দা কেঁচু মানে এডাল মাছে বেছিকৈ খায় মানে পুৰা এডাল আৰু এইটো হৈছে বুন্দা কেঁচু এইডাল যে সোমাই গৈছে এডাল হৈছে ভাত কেঁচু এডাল মানে মাছে নাখায় বৰশীত দিলেও এডাল যদি লগাই নহয় মাছো নাখায় একোৱেই নাখায় এনেকৈ জিলিকি থাকিলে বোলে হাঁহ পুলি খোৱা যায় বাৰু কিন্তু এইডাল মানে জিলিকিলে মাছে দূৰৰ পৰা দেখি পায় বোলে ইয়াত খান্দি আছে এতিয়া পুৰা সেইডাল ওলাইছে পাই সেইডাল বহুত ডাঙৰ বামকুচিয়া সেইডাল ক'ত গৈছে এই চালা এডাল বহুত ডাঙৰ আৰু ভগৱান আজি মাছ পাবই লাগে কাৰণ ৰাতিপুৱাতে ডিঙৰা পাতি থৈ আহিছোঁ এই হেৰিখনত অলপ আগলৈ যাব লাগিব ভগৱান ক'ত আছা তুমি আজি পাব লাগে সুন্দা ভাত নোখোৱাবা আৰু দেই অলপ দেৰি পিছত গৈ আছোঁ এতিয়া হৈ গ'ল কেঁচুখনা হৈ গ'ল ন মামাই বলক এতিয়া এনেকৈ গ'লেও নহ'ব প্ৰথমতে এনেকুৱা কেঁচুবিলাক সৰুকৈ কাটি ল'ব লাগিব তেতিয়া ধেৰ হৈ যাব এনেকৈ গোটাকৈ থাকিলে মানে নহ'লে ডিঙৰাটোৰ পৰা ওলাই গুচি যাব কেঁচু এই ক'ত গৈছে ওলাই যায়গৈ হয় নাই ফুটা থাকে যে এই ফুটা দেখি সৰু ডালি হৈ পিনে ওলাই যায় ন এতিয়া আকৌ এই হেৰি আঁঠুৱা নেটখনত পুৰা বান্ধি হোৱা হ'ব এতিয়া কেঁচুখিনি নহ'লে ওলাই গুচি যায়গৈ বান্ধি আছে মামাই এতিয়া এইটো বুলিকৈ চাৰিটা ডিঙৰা আছে চাৰিটা বুলি না তিনিটা আছে তিনিটা না চাৰিটা তিনিটা হয় সেয়া তহঁতে আজি মাছৰ ভোজন মনিবলৈ গৈ আছ এইয়া আৰু এইটো বুলি বান্ধিম এতিয়া এনেকৈ চব কেঁচু বান্ধি ল'ম তাৰপিছত যাম সেই ইয়াত জান আছে তালৈ যাম এয়া আমাৰ গাঁৱৰ পৰিৱেশ আগতে এইডোখৰত পুৰা কঠীয়া ৰুইছিলে খেতি কৰিছিলে সেইখিনি বাঁহগছ দেখিছে কি ধুনীয়া আৰু এইডোখৰ আছে এইডোখৰত আগতে একদম পুৰা এই গোটেইডোখৰত মানে
মানে শাকৰ খেতি কৰিছিলে মানুহ এঘৰ আছিলে আগতে পুৰা ইয়াত এডোখৰত কৰি থাকোঁতে গোটেই আমাৰ গাঁৱৰ মানুহখিনিয়ে শাক খাব পাইছিলে কিন্তু মানুহ কিছুমান বেয়া থাকেতো মানুহক একদম পুৰা শাক চুৰ কৰি ইয়াত খেতি কৰা বন্ধ কৰি দিলে আগত যেতিয়া এডোখৰত খেতি কৰি আছিলে এতিয়া চব কি হাবি হৈ গ'ল আগতে খেতি কৰি যেতিয়া থাকোঁতে এডোখৰত মানে গাঁৱত পুৰা খেতি উদ্যোগ মানে শাক নিকিনিলেও এয়া বাৰিলে আহিলে 10-20 টকা দিলে নিজৰ গাঁৱৰ মানুহখিনি পুৰা দি দিয়ে কিন্তু এতিয়া নকৰে আৰু এতিয়া শাক কিনি খাব লাগে 120 টকা কিলো বাপৰে বাপ আৰু এইখন পথাৰখন দেখিছে এই পথাৰখন আগতে পুৰা খেতি কিন্তু এতিয়া খেতি ছিজন নাই গাঁৱৰ পৰিৱেশত মানে একদম পুৰা হাল বাইছে কিন্তু দেখিছে একদম খালী পুৰা খেতি নাই আৰু গাঁৱত খতম সেইটো বাইপাছটো আছিলে কাৰণ খেতি নোহোৱা কাৰণটো হ'ল ইয়াত আজিকালি পানী নৰখে মানে এই বাইপাছটো আহিলেতো এই বাইপাছটো আহিব পৰা মানে আগতে ইয়াত জান আছিলে জানটোৰ পৰা পুৰা পানী হৈ যায় কিন্তু এতিয়া বাইপাছটো দুটা হেৰি হৈ গ'ল সেই মাজতে ভাগ হৈছে মানে তাৰপৰা ভাগ হৈ যোৱাৰ পিছৰ পৰা পানীখিনি এইফালে বেছিকৈ নাযায় সিফালে যায়গৈ গোটেই পানীখিনি যায়গৈ দেখি ইয়াত পানী নৰখে এতিয়া অকণমান বৰষুণ দিছে দেখি এনেকুৱা হৈছে তাৰপিছতে এয়া আৰু খেতি গ'ল খেতি কৰিবলৈ আহিছে মানুহে চাউলৰ দাম বাঢ়িছে এনেকৈ হৈ থাকিব আৰু যি হওক যিহেতু আমি কিনিয়ে খাব লাগিব আমাৰতো ইমান খেতি মাটি নাই বা গাঁৱত আছে তথাপিও আৰু এডোখৰত আগতে ইমান ধুনীয়া পৰিৱেশ এটা খেতি কৰিছিলে বন্ধ কৰি দিলে 5 minutes later এডোখৰত ঠাণ্ডা লাগিলে পানীখিনি ককা গাত আছে সেইকাৰণে চেষ্টা এয়া পথাৰে গৈ আছোঁ আগতে এডোখৰত খেতি হৈ থাকোঁতে মজা লাগিছিলে ন এতিয়া খতম যোৱাৰ পিছত মিচিং মানুহখিনি কৰিছিলে আন্ধি লৈ নাই পানীয়ে নৰখে বোলে আৰু ইয়াত খেতিটো কিয় নকৰে মানে চবৰ খেতিয়কে আজিকালি কিছুমান খেতিয়কে খেতি কৰিবলৈ এৰিছে কাৰণ খেতি আজিকালি বৰ ভাল নহয় পানী চানী নোহোৱা ডোখৰত আৰু ইমান পলিউশ্যন খেতি নোহোৱা মানে কিছুমানৰ কৃষকৰ ইমান মাটিও নাথাকে আন্ধি লওঁতে মানে একদম যদি খেতি ভাল নহয় চব ফেক কৈছোঁ এইটো সঁচা কথা যদি খেতি ভাল নহয় মেইন যোন ঘৰৰ পৰা মানে আন্ধি লৈছিলে মানুহ ঘৰৰ পৰা পুৰা যেতিয়া মানে ধান ভাল নহয় সেই ভাল ধানখিনিকে মানে গৃহস্থ ল'ব বিচাৰে তেতিয়া কৃষকে একোতো ক'ব নোৱাৰে যিহেতু মাটিডোখৰ গৃহস্থ বেলেগৰ হয় সি আন্ধিয়ে লৈছে একো ক'ব নোৱাৰাৰ পিছত দুখো লাগে কাৰণ ইমান কষ্ট খোৱাৰ পিছত যদি এই ভাল ধানখিনি নাপায় মানে তাৰ হ'লেও মনত সেইকাৰণে কিছুমানে আৰু মনটো কি আমোৱা লাগে আৰু নহ'লে এইডোখৰত খেতি কেনেকুৱা হৈছিলে আগতে গৈ আছোঁ যি নেকি হওক কিনি খাম চাক দে পানী হৈ আছে কিন্তু কথাটো হ'ল কি ইয়াত যেতিয়ালৈকে মানে ৰুবলৈ হয় তেতিয়ালৈকে পানীয়ে নাথাকে আজি অলপ বৰষুণ দিছে দেখি এই জানটো এয়া পানী পুৰা এইডোখৰলৈকে হৈ গৈছে মোৰ চাওঁ এই কৃষ্ণ নপৰিলে হয় আৰু ৱাটাৰপ্ৰুফ মোবাইল নহয় গ'ল যাব এই পাছি গ'লোঁ আইয়া সেইফালে যাম এতিয়া কেঁচুকেইটি থৈ লৈছোঁ ইয়াত ডিঙৰাটো চাই লওঁগৈ আগতে বিলাকত হাবিবিলাকত চব নাই চেচ এটা ডিঙৰা নাই পুৰা জেলুকো আছে দেই ইয়াত পাতি থৈছিলোঁ মানে এনেকুৱা জেগাবিলাকত মাছ ওলায় বুলি কয় কিন্তু নাই ভাগ্য বেয়া আমি সোনকালে ভাত খাব লাগিব পাই মাছ নোলালে গতিকে এইটো আকৌ নতুন কেঁচু ভৰাম আগৰখিনি মানে এইখিনি এইটো মানে থৈ দিয়াৰ পিছত পানীত হেৰি হৈ থাকে পুৰা গোন্ধাই পুৰা এতিয়া এনেকৈ বান্ধি দিম আকৌ নেক্সট দুটা পাতি থৈছোঁ সেই নেক্সট দুটালৈ যাম সেই অলপ আগলৈ আছে অলপ গৈ আছোঁ তালৈকে দেখুৱাই আছোঁ এইফালে পাতিছিলোঁ এতিয়া পাতি থৈ যাম এইফালে যাওঁ পুৰা জোক আছে কিন্তু দেই যাতেকে বাম হৈ থাকিলে এইটো ন আগতে পুৰা এইটো খান্দি দিব লাগে হিচাপ মতে কিন্তু পঞ্চায়তে খতম
ইয়াত পূৰা চফা কৰি আছে ডিঙুৱাটো পাতিবলৈ এইটো বেলেগে কি বুলি কয় বা আমাৰ এইফালে ডিঙুৱা বুলি কয় এইটো বা ডিঙুৱা বুলি কওঁ আমি আপোনালোকে কি কয় কমেণ্ট কৰি নাই জনাবচোন ডিঙুৱা বুলিয়ে কয় হ'ব আৰু এইখিনি দেখি আছে নহয় এইখিনি এই গছখিনি মানে ওচৰৰ পৰা দেখুৱাইছোঁ এই গছখিনি এইখিনি হৈছে বনৰীয়া কলম যিটো আমি কলম দুটা আছে এটা কলম আছে সৰু সৰুকৈ যায় এইটো খায় মানে আৰু এইটো হৈছে ডাঙৰকৈ হেৰি হয় এডাল নাখায় এডাল বনৰীয়া কলম বুলি কয় আৰু আপোনালোকে কলম শাক খাই পাইছেনে নাই খাই পাইছে হপাই দেখিছে পূৰা কচু লেখীয়া হৈ থাকে মানে খাই কচু লেখীয়া মানে পাতখিলা চেম এনেকুৱা টাইপৰ হয় অলপ কিন্তু এনেকৈ কচু লেখীয়া হয় খাই ভাজি খাই বহুত ভাল লাগে আৰু এতিয়া ডিঙুৱাটো পাতি আছোঁ এডোখৰত এই ভগৱান কালি আহি পাবহি লাগে আৰু দেই এনেকৈ পূৰা এতিয়া ঢাকি দিম কলম কাটি পূৰা মানে এনেকুৱা নিজান জেগাত পূৰা মাছখিনি আহিব এইফালৰ পৰা আছেনে পানী মাছ আহিব এইফালৰ পৰা ইয়াত যাব খাব আজি ভাগ্যই বেয়া আৰু কি ক'ব আৰু আপোনালোকে মাছ ধৰি খাই ভাল পায় নাই আৰু মাছ কিনি খুৱাই খাবা আৰু ধৰি খোৱাটো বেলেগ আৰু কিনি খোৱাটো বেলেগ মানে যিহেতু আমি গাঁৱতে থাকোঁ আৰু সেইকাৰণে এনেকুৱা আগতে ইয়াতো পূৰা মাছ ওলাইছিলে কিন্তু এতিয়া নাই আৰু তথাপিও আৰু আমি অভ্যাসটো আছেতো তেজত আছে মানে মাছ ধৰা সেইকাৰণে হেৰি কৰি থাকোঁ এইটোতো নাই সেইটো নাই চব নীল নাই চালা এইটো এটা ন এইটো ময়ে চাওঁ বাৰু হা সেইটো কাৰ হয় সেইটোৱে হয় আমাৰে হয় এইটো নামি চাওঁ ভগৱান ইটো লাগি নাথাকিলে হয় মানে ইটো মানে সাপ পানী সাপ থাকে একো নহয় বাৰু কিন্তু বহুত বিষায় এইডাল কি হয় জানো চাই লওঁ দেই আগতে অঁ নাই সেই বিশ্বকৰ্মা এইটো মই দাঙিছোঁ আৰু কি হয় হ'ব ভুই থৈ ফুটা কপাল এটা আছে নথকা নহয় এটা আছে দি দুটা সোমাইছে দুটা সোমাই আছে সেইকেইটা ইয়াত দেখুৱাইছোঁ এইটো সেইকেইটি যিকেইটা টিকলি সুখে ধৰিছে মাছকেইটি দেখুৱাইছোঁ ৰখিব আপোনালোকক কোনফালৰ পৰা খোলে এইটো খুলি দিব লাগিব সেইটো কি কল লৈ যাবে ন পেলাই দে এইকেইটা এইকেইটি মাছ এনেকুৱা আৰু খাই ভাল লাগে সৰু হ'লেও কিন্তু এয়া তহঁতক জীৱন দান দিছোঁ তহঁতে ডাঙৰ হোৱাৰ পিছত আকৌ তহঁতক খাব লাগিব কাৰণ যা সৰু মাছকেইটা পাইছিলোঁ সেইকেইটা পানীত পূৰা মেলি দিলোঁ এইকেইটা ইমান টিকলিকেইটা কি কৰিব জীৱন দান দিলোঁ কাৰণ অহা বছৰকে ডাঙৰ হৈ যাব আকৌ সিহঁতে পোৱালি দিব হয়তো মাকো হ'ব পাৰে বেপেকেও হ'ব পাৰে কেনেকৈ গম পাওঁ মাছটো চিনি নাপাওঁ ন সেইকাৰণে এয়া আজি পূৰা নীল মাছ চাছ নাপালোঁ এনেই আহিলোঁ আৰু ফূৰ্তি কৰিবলৈ অহা আগতে হ'ল আজি পূৰা ভাগ্য বেয়া খুন্দা ভাতকে খাব লাগিব কিবা এটা কয় যে মাছলৈ গৈছিলোঁ এজনী নেপালোঁ ঘৰলৈ আহি মই নিমখ ভাল খাই দিলোঁ চাই মোৰ লগতো আজি এনেকুৱা হ'ল যিখিনি হওক ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ইউটিউবত চাই আছে আৰু যদি ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব পেজটো আৰু এয়াই আপোনালোকৰ গাঁৱৰ পৰিৱেশ এটা মই দেখুৱাবলৈ ল'লোঁ কেনেকুৱা লাগিলে ক'ব যিহেতু এয়া এতিয়া যাম হাওডোখৰ পৰা আহিছিলোঁ আমি আৰুতো সেইডোখৰ জুম কৰি দেখুৱাই দিছোঁ ইমানডোখৰ যাব লাগিব এতিয়া এয়া একো নাই এনেকৈ আহি গ'লোঁ আৰু কি ক'ব এই মাছলৈ গৈছিলোঁ এজনী নেপালোঁ ঘৰলৈ আহি মই মাৰ পৰা গালি খালোঁ
কামলে নগলি বুলি গালি পাৰিলে মাৰে মাছক হিলাব নাজানিলে